মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এইকেইটা বৰ্ণৰ বিষয়ে শিকিম। কোনকেইটা? প্ৰথমতে মই দেখাই দিছোঁ, এইটো এটা, এইটো এটা, এইটো এটা, এইটো এটা, এইটো, 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 এইকেইটা আখৰ আমি আজি শিকিম। এইটো হৈছে ৰ। এই ৰ আখৰটো আৰু ক'ত আছে? ইয়াতে এইটো ৰ, এইটোও ৰ, এইটো হ'ল বৰল, এইটো হ'ল ৰথ, ইয়াৰ ৰটো হৈছে এইটো, আকৌ এইটো হ'ল ৰবৰ, এইটোও ৰ, এইটোও ৰ, এইটো হৈছে ৰংঘৰ, এইটো ৰ, এইটো ৰ। এইটো আখৰ হৈছে ল। এইটো আখৰৰ নাম হৈছে ল। আমি ল আখৰ ক'ত আছে চাওঁচোন। এইটো হৈছে লতা, ইয়াত এইটো হৈছে ল। এইটো হৈছে লাও খোলা, ইয়াত এইটো এটা ল, এইটো এটা ল। আকৌ ইয়াতে এইটো হৈছে লাই, এইটো হৈছে ল। আকৌ এইটো হৈছে ৰঙালাও, এইটো হৈছে ল। গতিকে ইয়াৰ নাম হৈছে ল। এই বৰ্ণটোৰ নাম হৈছে ল। এইটো হৈছে ব, ইয়াৰ নাম হৈছে ব। এতিয়া ব আখৰটো, এইটো বল, ইয়াতে ব হৈছে এইটো ব। এইটো আকৌ ৰবৰ, এইটো হৈছে ব। ইয়াতে আকৌ এইটো বটল, ইয়াৰ এইটো হৈছে ব। এইটো হৈছে বৰল, এইটো বৰল, এইটো হৈছে ইয়াতে ব। ইয়াৰ নাম হৈছে ব। এইটোৰ নাম হৈছে খ, ইয়াৰ নাম হৈছে খ। এতিয়া খ আমি ক'ত চাম? এইটো হৈছে খৰম, হৈছে খ। এইটো হৈছে খৰাহী, ইয়াত এইটো খ। এইটো হৈছে নখ, ইয়াত এইটো হৈছে খ। এইটো জখলা, জখলা, এইটো হৈছে খ। এইটোৰ নাম হৈছে অ। চৰেও নহয় কিন্তু, অকল অ। ইয়াৰ নাম হৈছে অ। এই বৰ্ণটোৰ নাম হৈছে অ। এতিয়া আমি অ বিচাৰিম। এইটো হৈছে অমিতা, ইয়াত অ, এইটো অ। ইয়াতে অজগৰ, এইটো অ। অজগৰ কওঁতে এই অ যেনেকৈ কোৱা হয়, ঠিক তেনেদৰে ইয়াৰ নাম হৈছে অ। এইটো হৈছে অপৰাজিতা, ইয়াত অ কোনটো? এইটো। আকৌ এইটো হৈছে অমৰা, ইয়াত অ কোনটো? এইটো। এইটো হৈছে আ, এই বৰ্ণটো হৈছে আ। এইটো কিন্তু চৰেয়া নহয়, এইটো অকল আ। এতিয়া আ আমি বিচাৰিম। আমৰ আ আছে, এইটো আ, আম, আ। এইটো হৈছে আঙুৰ, আ। এইটো হৈছে আপেল, এইটো আ। এইটো হৈছে আনাৰস, এইটো আ। এই বৰ্ণটো হৈছে ক, ইয়াৰ নাম হৈছে ক। এইটো কি? কল, ইয়াতে এইটো ক। এইটো হৈছে কচু, ইয়াতে এইটো ক। আকৌ এইটো হৈছে ডাউক, ডাউক, ইয়াতে এইটো ক। ইয়াৰ নাম হৈছে ক।